আজি মই আলোচনা কৰিম যে অসম চৰকাৰে শেহতীয়াকৈ বিজ্ঞাপন দিছে যে অৰুণোদয় 3.0 19 ছেপ্টেম্বৰ 2024 তাৰিখে গোটেই সমগ্ৰ ৰাজ্যজুৰি শুভাৰম্ভ কৰিছে অৰুণোদয় 3.0। এই অৰুণোদয় 3.0 আগতীয়াকৈ বহুত হিতাধিকাৰী আছে যিখিনি অৰুণোদয় লাভ কৰি আছে, কিন্তু অসম চৰকাৰে নতুনকৈ আকৌ বিজ্ঞাপন দিছে যাতে অসমৰ যিটো সৰ্ববৃহৎ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগেদি জীৱনৰ যিটো ৰূপান্তৰ আৰু এই নতুনকৈ যিখন আঁচনি দিছে, নতুনকৈ যিখন বিজ্ঞাপন দিছে, এই বিজ্ঞাপনত উল্লেখ কৰিছে যে নতুনকৈ যিখিনি অৰুণোদয় 3.0ৰ হিতাধিকাৰী হ'ব তাৰ সংখ্যা হ'ব 37.2 লাখ, মানে 37.2 লাখ মানুহে নতুনকৈ অন্তৰ্ভুক্তিকৰণ কৰোৱা হ'ব। গতিকে এই নতুনকৈ যিটো মানে অৰুণোদয় 3.0 যিটো দিছে, আঁচনিখন দিছে, এইটো লাভ কৰিব হ'লে এখন ৰেচন কাৰ্ড লাগিব আৰু এখন ৰেচন কাৰ্ডত মাত্ৰ এজন হিতাধিকাৰীহে অন্তৰ্ভুক্ত হ'ব পাৰিব। আৰু এই ৰেচন কাৰ্ডখন কি কৰিব লাগিব? আধাৰ কাৰ্ড সংযুক্ত হ'ব লাগিব, বৈধ আধাৰ কাৰ্ডৰ সংযুক্ত থাকিব লাগিব। আৰু এই আঁচনিখন যিটো অৰুণোদয় 3.0 অন্তৰ্ভুক্তিকৰণ হ'বলৈ হ'লে অসমত বসবাস কৰি থকা স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে এই সুবিধাটো গ্ৰহণ কৰিব পাৰিব। আৰু এই নতুনকৈ যিটো অৰুণোদয় 3.0 বিজ্ঞাপন দিছে, এইটোৰ সুবিধা লাভ কৰিব হ'লে মানুহজনীৰ বা মানুহগৰাকী কি হ'ব লাগিব? 18 বছৰ ঊৰ্ধ্বত হ'ব লাগিব আৰু যোগ্য মহিলা হ'ব লাগিব বা দিব্যাংগজনক মহিলা হ'ব লাগিব। এইখিনি হ'ল আজিৰ কথা। আৰু এটা গুৰুত্বপূৰ্ণ জাননী হ'ল যে আগতীয়াকৈ যিখিনি মানুহে অৰুণোদয় আঁচনি লাভ কৰি আছিল, সিহঁতৰ লগতে নতুনকৈ যিমানখিনি মানুহ এপ্লাই কৰিব, মানে পুৰণিখিনি যে অৰুণোদয় 3.0ৰ সুবিধা গ্ৰহণ কৰিবলৈ বৰ্তমান হিতাধিকাৰীসকলকে ধৰি সকলো যোগ্য মহিলাই নতুনকৈ আবেদন কৰিব লাগিব। মানে আগতে যিমানখিনি মানুহে পাই আছিল সেইখিনি মানুহে নতুনকৈ এপ্লাই কৰিব লাগিব, আৰু নতুনকৈ যিখিনি মানুহে লাভ কৰিব সিহঁতো মানে এপ্লাই কৰিব লাগিব। আজি কথাখিনি মোৰ কথা এইখিনি হ'ল যে পুৰণাখিনিও নতুনকৈ আবেদন কৰিব লাগিব। কিন্তু যোৱাকালি পেপাৰতে দিছে, মই দুটামান কথা ইয়াৰ পৰা আলোচনা কৰোঁ যে কোনে আবেদন কৰিব পাৰিব আৰু কোনে আবেদন কৰিব নোৱাৰিব। আবেদন কোনসকলে কৰিব পাৰিব? যিখিনি মানুহে ধৰি লওক বিধৱা মানুহ, অবিবাহিত মানুহ, বয়স হৈছে কিমান 45 ইয়াৰ্ছৰ ওপৰত হৈছে, বা বিবাহ বিচ্ছেদিত ডিভোৰ্চ যিবিলাক মহিলা হয় সিহঁতে কি কৰিব পাৰোঁ? আবেদন কৰিব পাৰিব। তৃতীয় লিংগ যিবিলাক মানুহ আছে সিহঁতে পাব। আৰু পাব যে চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা। আজিকালি বহুত মানুহে কি কৰে? নিজৰ মাক দেউতাক বা বয়সস্থ মানুহক কি কৰে? বৃদ্ধাশ্ৰমত দি দিয়ে। সেইসকল মানুহে কি কৰিব? এই আঁচনিখন লাভ কৰিব পাৰিব। আৰু পৰিয়ালত উপাৰ্জনক্ষম ব্যক্তিগৰাকী ধৰি লোৱা হ'ল এজন মতা মানুহ আছে, মতা মানুহজন 60 বছৰ ঊৰ্ধ্বত হৈ গ'ল, বেছি হৈ গ'ল, তেতিয়া সেইজন মানুহক কি কৰিব পাৰিব? সেইগৰাকী মানুহে সেই ব্যক্তি ফেমিলিজনৰ এজন মাইকী মানুহে কি কৰিব পাৰোঁ? এই যিটো লাভালাভ এইটো উঠাব পাৰিব। আৰু যিকোনো বেমাৰত ভুগি থকা মানুহৰ ফেমিলিৰ মানুহৰ মাইকী মানুহে এইটো আবেদন কৰিব পাৰিব যে আশ্ৰয়হীন পৰিয়ালৰ মহিলা, যিখিনি বহুত মহিলা আছে যিখিনি আশ্ৰয় নাই, স্বামী নাই, দেউতাক নাই, মানে ভায়েক নাই, সেইখিনি মহিলাও কি কৰিব পাৰিব? এই নতুনকৈ যিবিলাক 3.0 দিছে অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত হ'ব পাৰিব। আৰু এটা কথা ইম্পৰ্টেণ্ট কথা হ'ল যে মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলাও কি কৰিব পাৰিব? এই যিটো আঁচনি আছে এইটো লাভ কৰিব পাৰিব। চ' বন্ধুসকল, আৰু কোনখিনি মানুহে নোৱাৰিব? যিখিনি মানুহে চৰকাৰী অলৰেডি চাকৰি কৰি আছে, যিকোনো বিভাগত চৰকাৰী চাকৰি কৰি আছে, তেখেতে কেতিয়াও কি কৰিব নোৱাৰিব? এইটো যি অৰুণোদয় 3.0ৰ এইটো আঁচনি লাভালাভ কৰিব নোৱাৰিব। আৰু যিখিনি মানুহে 4 চকী আছে বা মাটি বহুত আছে, ফ্ৰিজ আছে, সেইখিনি মানুহে কিন্তু এই আঁচনি লাভ কৰিব নোৱাৰিব। মই শেহতীয়াকৈ এটা কথাই কওঁ, আজিৰ যিটো অৰুণোদয় 3.0 আছে সেইটোত নতুনকৈ অন্তৰ্ভুক্তিকৰণ কৰোৱা হ'ব 37.2 লাখ মানুহ। আৰু এইখিনি মানুহ পাবলৈ হ'লে যিখিনি মানুহ আগতীয়াকৈ মানে পাই আছিল আৰু নতুনখিনি গোটেইখিনি একেলগে কি কৰিব লাগিব? নতুনকৈ আবেদন কৰিব লাগিব। ঠিক আছে বন্ধুসকল, আজি